Hello everyone, মই টিমিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলোৱে মৰম দিব। আৰু আজি আমি ৰঙাপাৰা বাকীলৈ এটি ভাল খবৰ লৈ আহিছো। আমি ৰঙাপাৰা নামনি গাঁৱৰ মহিলাসকলে মিলি এটি কপৌপাহী মহিলা কেটাৰিং গ্ৰুপ খুলিছো। আশা কৰো আপোনালোকে আমাক আগুৱাই যাবলৈ আশীৰ্বাদ কৰিব আৰু সাপোৰ্ট কৰিব। আজিৰ লোকেশনটো আছিল ৰঙাপাৰাৰ বিএল প্লেছত আৰু আজি এখন অন্নপ্ৰসন্ন পতা হৈছিল। আৰু ইফালে আমি সকলোৱে নিজৰ নিজৰ কামত লাগি গলো। আৰু ইফালে কি আইটেম কৰা হৈছে আহকচোন দেখুৱাই যাওঁ। এয়া হ'ল স্লাড আৰু ইফালে আছে পুদিনা চাটনি আৰু লগতে আছে পাপৰ আৰু ৰঙালাওৰ চপ। আপোনালোকে ৰঙালাওৰ চপ খাই কোনে কোনে ভাল পায় জনাবচোন। আৰু এয়া ইফালে আছে পোলাও লগতে ভাতো দিয়া হৈছিল। আৰু এয়া হ'ল বুটৰ দালি। ইফালে আছে হ'ল মিক্স ভেজ। এয়া হ'ল পনীৰ। ইয়াতে ৰখা হৈছে মুড়ি ঘণ্ট আৰু এইফালে আছে হ'ল মোৰ একদম ফেভৰেট মটন। কোনে কোনে খাই ভাল পায় জনাব দেই। এইফালে আছে মাছ আৰু এয়াই আমাৰ আইটেমবোৰ আছিল। আৰু লগতে আছিল মিঠাই, আইচক্ৰীম আৰু কোল্ড ড্ৰিংকছো দিয়া হৈছিল কাৰণ বহুত বেছি গৰম আছিল। এয়াই আজিৰ দিনটোৰ আমাৰ কিছুমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো। আশা কৰো আপোনালোকে আমাক আশীৰ্বাদ কৰিব। লগতে আমাৰ এই কপৌপাহী মহিলা কেটাৰিং গ্ৰুপটো কেনেকুৱা লাগিছে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকেও যদি আপোনালোকৰ ভাল লগা স্পেচিয়েল দিনবোৰত আপোনালোকে আমাক বিচাৰে তেনেহলে আমাৰ লগত কন্টেক্ট কৰিব। কন্টেক্ট নাম্বাৰটো মই কেপচনত দি দিম আৰু আপোনালোকে কল বা মেছেজ কৰিব। লগতে আপোনালোকৰ ভাল লগা দিনবোৰ আৰু বেছি ভাল লগা কৰি তুলিবৰ বাবে আমাক সাপোৰ্ট কৰি যাব। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব আৰু ফলো কৰি দিব। আকৌ লগ পাম অন্য এটি ভিডিঅ'লৈ। আজিলৈ বাই বাই।